নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল, প্ৰথমটো খবৰ হৈছে অতিকৈ জৰুৰী খবৰ। জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত আহিব পাৰে ক'ভিড SOP। কৰোনাৰ নতুন ভেৰিয়েণ্ট BF7ক দেশজুৰি সাধাৰণ জনতা শংকিত হোৱাৰ সময়তে এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে জানুৱাৰীৰ প্ৰথম সপ্তাহতে অসমত আহিব পাৰে ক'ভিড SOP। ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে অসম চৰকাৰে। জানুৱাৰীৰ প্ৰথম সপ্তাহত নতুন SOPৰ বিষয়ে সিদ্ধান্ত ল'ব মুখ্যমন্ত্ৰীয়ে। এই পৰ্যন্ত চিন্তাৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। লগতে মাস্ক পৰিধান ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে মাস্ক পৰিধান কৰাটো জনতাৰ বাবে ভাল। ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰি থাকক। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে। ৰাজহুৱা স্থানত পুনৰ মাস্ক পৰিধানৰ বাবে আহ্বান কেন্দ্ৰীয় চৰকাৰে। 2 নম্বৰ খবৰটো হৈছে দেশৰ 80 কোটি দৰিদ্ৰ জনতাৰ বাবে বেয়া খবৰ। ৰেচন কাৰ্ড থাকিলেও নাপাব অতিৰিক্ত 5 কিলো চাউল। বন্ধ হ'ব প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা। কোভিড কালত দৰিদ্ৰ জনতাৰ বাবে ৰূপায়ণ কৰা হৈছিল এই যোজনা। বিশ্বৰ সবাতোকৈ বৃহৎ আৰু ব্যয়বহুল খাদ্য সুৰক্ষা আঁচনিৰূপে ঘোষণা কৰা হৈছিল PMGKYS। কিন্তু চলিত ডিচেম্বৰতেই বন্ধ কৰাৰ ঘোষণা PMGKY আঁচনি। কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে জনালে ৰাজ্যৰ চৰকাৰসমূহক। অৱশ্যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত লাভ কৰি থাকিব ৰেচন। দৰ্শকসকল, 3 নম্বৰ খবৰটো হৈছে এটা ভাল খবৰ। চৰকাৰে দিব আপোনাক 50,000 টকা। ক্ষুদ্ৰ ব্যৱসায়ীলৈ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি। পৰ্বতৰ ব্যৱসায়ীক চৰকাৰে দিব 50,000 টকাৰ ঋণ। ফল-মূল পাচলি বিক্ৰেতা, পাণ তামোলৰ দোকানী নাপিত ভুৱাসকলে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। pmsabhanidhi.mahua.gov.in ৱেবছাইটত আবেদন কৰিব পাৰিব। এই আঁচনিত আবেদন কৰিবলৈ নালাগে কোনো অন্য নথিপত্ৰ।